এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ মাজলৈ লৈ আহিছোঁ এটি মই ৰৌ মাছ আৰু বেঙেনা পোৰা ৰেচিপি। আশা কৰোঁ সকলোৱে চাই ভাল পাব আৰু যদি ভাল লাগে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো অল কৰি দিব। তেতিয়াহে মোৰ আহিব লগা নটিফিকেশ্যনসমূহ আপোনালোকে আগত পায়। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গো। ইয়াৰ কাৰণে এটা মই ডাঙৰ সাইজৰ বেঙেনা পুৰি লৈছোঁ। ধুনীয়াকৈ পুৰি লৈছোঁ এইটো মই। ইয়াৰ পাছত এইখিনি মই ধুনীয়াকৈ পিটিকি লৈছোঁ বেঙেনাখিনি আৰু লৈছোঁ মই এটি ডাঙৰ সাইজৰ বিলাহী কাটি লৈছোঁ আৰু লৈছোঁ পিঁয়াজ, তেজপাত, ধনিয়া গুড়ি, জিৰা গুড়ি, ৰেড চিলি পাউডাৰ, কেঁচা জলকীয়া পেষ্ট, নহৰু পেষ্ট, আদা পেষ্ট। এইখিনি সামগ্ৰী হ'ব। এতিয়া মই কেৰাহীখন পাতি ইয়াতে দিম মই তেল। ইয়াতে দিছোঁ তেল আৰু লৈছোঁ মই মিঠি বাখৰ। মাছখিনি ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এইখিনি তেলতে এতিয়া দিম মই মিঠি বাখৰ কেইটামান। মিঠি বাখৰ কেইটা ফুটাৰ লগে লগে মই দিম এতিয়া ইয়াতে কাটি লোৱা পিঁয়াজখিনি। এতিয়া দিছোঁ মই তেজপাত দুখিলা। এতিয়া দিছোঁ পিঁয়াজখিনি। এইখিনি মই ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিম আৰু ইয়াতে দিম এতিয়া বাকী লোৱা গোটা মছলাখিনি। এইখিনি মই ধুনীয়াকৈ আদা নহৰু কেঁচা গন্ধ যোৱালৈকে অকণমান সময় ফ্ৰাই কৰিম। ইয়াৰ দিছোঁ হালধি গুড়ি 1 টিস্পুন ডাঙৰ চামুচেৰে। দিছোঁ বিলাহীখিনি। এইখিনি ধুনীয়াকৈ সিজালৈকে অকণমান সময় ভাজি ল'ম। ইয়াত দিছোঁ নিমখ সোৱাদ অনুসৰি। ইয়াত দিছোঁ মই পিটিকি লোৱা বেঙেনাখিনি। এইখিনি অকণমান টাইম মই লৰাই লৰাই ফ্ৰাই কৰিম। এইখিনি হৈ গ'ল। এতিয়া মই ইয়াতে গৰম পানী এড কৰিম। মাছখিনি দি দিলোঁ। এতিয়া মই এইখিনি 15 মিনিট 20 মিনিটৰ কাৰণে উতলাম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়ালৈ ভিডিঅ'টো শেষ কৰোঁ। বাই বাই।